আজি আমি গোটেই পৰিয়াল ওলাইছোঁ আৰু আমি ভাবিছোঁ যে এপাক ফুৰি আহোঁ। তো ওলাইছোঁ আৰু আপোনালোককো য'ত যাওঁ সকলোখিনি দেখুৱাম বুলি ভাবিছোঁ। তো মোৰ লগতে আপোনালোকক গৈ থাকক, বলক। ৰজাহালিতে মিঠাই আৰু কল লৈ ল'লোঁ। এতিয়া এয়া আমি অসম বংগীয় সৰস্বত মঠ পালোহি। তত্ত্বদৰ্শী শ্ৰী শ্ৰী নিগমানন্দদেৱৰ সাধন জীৱনৰ লগত অসমৰ নিবিড় সম্পৰ্ক প্ৰতিষ্ঠিত কৰিলে সৰস্বত মঠে। অসমৰ সুবিখ্যাত তীৰ্থক্ষেত্ৰ পৰশুৰাম কুণ্ডৰ সমীপৰ অটব্য অৰণ্যৰ মাজত যোগীৰাজ সুমেৰ দাসজীৰ সান্নিধ্য আৰু শিষ্যত্ব ঠাকুৰ নিগমানন্দই লাভ কৰিলে। গাড়ী পাৰ্কিং কৰিবলৈ ঠাই বিচাৰি পোৱা নাই, পুৰা ৰ'দ। বন্ধুসকল, আজি শান্তি আশ্ৰমলৈ আহিছোঁ অকণমান শান্তি বিচাৰি। বিজয় ভাইয়ে ফোন কৰিলে ৰাতিপুৱাই যে মহাৰাজ আছে বুলি ক'লে, পূজাৰ কাৰণে মহাৰাজ ইয়ালৈ আহিছিলে অসমলৈ। তো শান্তি আশ্ৰমৰ এতিয়া ভিতৰলৈ সোমাই যাম, আপোনালোকক অলপ ইয়াৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ। কিমান পাৰিম নাজানো। আজি মোৰ লগত আহিছে মোৰ মা, দেউতা, দাদা, বৌ আৰু মই। পূজা বুলি ক'তো ফুৰা নহ'ল, সকলোৰে বেলেগ বেলেগ ব্যস্ততা আছিলে, সেইকাৰণে পূজা বুলি ফুৰা নহ'ল। আজি ভাবিলোঁ যে শান্তি আশ্ৰমলৈকে যাওঁ, অকণমান শান্তি লওঁ। তো বন্ধুসকল বলক, আপোনালোকক যি পাৰোঁ দেখুৱাম। ৱেলকাম টু মাই চেনেল কাজু বাদামছ ৱৰ্ল্ড। ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ মূল কেন্দ্ৰ হিচাপে জনাজাত অসমৰ কামাখ্যাৰ ভুৱনেশ্বৰ মন্দিৰৰ ওচৰত নিগমে নিৰ্বিকল্প সমাধি লভিলে। যোগীৰাজ সুমেৰজীৰ নিৰ্দেশত কামাখ্যাত সাধনাৰ শেষ পৰ্যায়ৰ সম্পূৰ্ণ কৰে। ভাৰতীয় ঐতিহ্য আদৰ্শৰ জীৱন্ত প্ৰতীক ৰূপে তান্ত্ৰিক নিগমানন্দ ঠাকুৰদেৱে ককিলামুখত নিজ হাতে প্ৰতিষ্ঠা কৰা অসম বংগীয় সৰস্বত মঠ ভাৰতীয় সনাতন ধৰ্মৰ প্ৰাণকেন্দ্ৰ ৰূপে আজি সমগ্ৰ ভাৰতত পৰিচিত হৈ আহিছে। অসাম্প্ৰদায়িকভাৱে সনাতন ধৰ্মৰ প্ৰচাৰ, প্ৰাচীন ঋষি যুগৰ আদৰ্শৰ উপলব্ধি, আদৰ্শ গৃহস্থ জীৱন যাপন আৰু জীৱ যুগৰ মহৎ ভাৱৰ অংকুৰ মানৱ হৃদয়ত সঞ্চিত কৰা মানসেৰে শ্ৰী শ্ৰী নিগমানন্দদেৱে ককিলামুখত মঠ প্ৰতিষ্ঠা কৰি থৈ গৈছে। সাধু যোগী ঋষি পুৰুষসকলৰ মিলনভূমি, বিশ্ব মানৱৰ চিৰসত্য লাভৰ পথ প্ৰদৰ্শন কৰা, সাধুসকলৰ শিক্ষা জ্ঞান অমৰ বাণীৰে উদ্ভাসিত হোৱা ভাৰতীয় ধৰ্ম সাহিত্য সংস্কৃতি আদৰ্শ ঐতিহ্য সনাতন ধৰ্মৰ আধ্যাত্মিক জ্ঞানৰ প্ৰবাহ চিৰপ্ৰবাহিত ৰূপত গতি দিয়াই হৈছে আশ্ৰমৰ মূল নীতি। 1912 চনৰ 7 বহাগৰ পবিত্ৰ অক্ষয় তৃতীয়া তিথিত শান্তি আশ্ৰম তথা অসম বংগীয় সৰস্বত মঠৰ প্ৰতিষ্ঠা হয়। শান্তি আশ্ৰমৰ বাহিৰৰ দৃশ্যাংশ দাদা সুধিলোঁ। ইয়াতে ফ্লেগ, ইয়াৰ নিচান মই সুধি ল'লোঁ। এতিয়া এই মন্দিৰত শিৱ বাবা মন্দিৰত প্ৰথম দেউতাই ফুল দেখা কৰিছে। বৌ
এতিয়া আমি ইয়াৰ পৰা যাম, মন্দিৰৰ পৰা ভিতৰলৈ যাম। মই আগৰ ব্লগত আপোনালোকক দেখাইছিলোঁৱে। ইয়াৰ আগৰ ব্লগত আমি 2 নম্বৰলৈ গৈছিলোঁ, 2 নম্বৰ দেখুৱাইছিলোঁ। ভিতৰত যাম এতিয়া, মহাৰাজক লগ কৰিম। আপোনালোকেও বন্ধুসকল চাই থাকক। ইয়াতে সেই ফুলৰ খেতি কৰে, ছিজন ফ্লাৱাৰ। এতিয়া ছিজন আহি আছে, ঠাণ্ডাত বহুত ধুনীয়া ধুনীয়া ইয়াত ফুল হয়। দেখুৱাম বাৰু ঠাণ্ডাৰ দিনত যদি পাৰোঁ, যদি পিকনিক খাব আহোঁ। মন্দিৰৰ ভিতৰলৈ আহিছোঁ, কিন্তু ভিতৰৰ ভাগ দেখুৱাব নোৱাৰিম এতিয়া, বন্ধ কৰিলে। মোৰ ওচৰত বেলেগ যদি ফুটেজ আছে আপোনালোকক দেখুৱাম। এতিয়া ঢাক এয়া শ্ৰী শ্ৰী স্বামী নিগমানন্দ সৰস্বতী পৰমহংসদেৱ। এখেতেই 1912 চনত এই কপিলামুখ শান্তি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। জয় গুৰু। দেখিয়ে বেয়া লাগিলে, এটা ভাগি গ'ল। এইটো ঠিকে আছে বাৰু। আৰু ইয়াত এয়া ভাল বস্তু এটা দেখিছোঁ, মৰাপাট। ইয়াতে খেতি কৰে এইটো, আশ্ৰমৰ মানুহে খেতি কৰে। পিছপিনে বহুত জেগা আছে খেতি কৰা। মৰাপাট লাগিলে ইয়াৰ পৰা নিব পাৰিব কোনো। বহুত মানুহ আহি থাকে। আমি এতিয়া ইয়াতে কাৰ্যালয়ত ইয়াত বিজয় ভাই তাত কথা পাতিলোঁ, লগ পালোঁ। এয়া আমাৰ গুৰুজী। এতিয়া আমি বিজয় ভাই আমাক লৈ যাব, আমি যাম মহাৰাজৰ ওচৰলৈ। বন্ধুসকল আপোনালোকো মোৰ লগতে বলক, চাব পাৰিব সকলো। মই ইয়াৰ সকলো বাতাবৰণ আপোনালোকক দেখুৱাম, সকলো ডিটেইলছ দিম, কেনেকৈ কি হৈছিলে। ঠিক আছে বলক। ইয়াতো বহুত ডাঙৰ ফুলনি আছে, ছিজন ফ্লাৱাৰ। নাৰ্জী দুপাহেপা ফুলি আছে, এইবোৰ হ'ব এতিয়া। বৰ ধুনীয়া লাগে সৌন্দৰ্যটো, মই দেখুৱাম আপোনালোকক। এতিয়া আমি মহাৰাজৰ ওচৰলৈ গৈ আছোঁ, সেৱা জনাম তেখেতক। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সেৱা জনাব পাৰিব। আমি সেৱা কৰিলোঁ, সেৱা কৰা ভিডিঅ'টো ৰাখিব নোৱাৰিলোঁ। এতিয়া খাদ্যৰ সময় হ'ল। খাদ্যৰ সময় হ'ল, আমি খাদ্য যাম, খাদ্য খাবৰ কাৰণে। মাহঁতে হাত ধুই ল'লে, সকলো আহিছে। এই যে পুখুৰীটো যে দেখিছে,
ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে, বহুত ডাঙৰ ডাঙৰ বহুত পুৰণি মাছ আছে। আৰু ইয়াৰ বেক চাইডে ডাঙৰ খেতি পথাৰ আছে। এতিয়া আমি প্ৰসাদৰ কাৰণে ইয়াত যাবলৈ লৈছোঁ, প্ৰসাদ খাম। জয় গুৰু। ইমান ধুনীয়াকৈ ইয়াত দেখিছেনে? সকলোৱে ইয়াত একেলগে একেটা সময়তে ধুনীয়াকৈ খায়। এইটো চাইডে প্ৰভুসকলে খায়, ইমান ধুনীয়াকৈ সজাই থৈছে। বন্ধুসকল বহিছোঁ খাবলৈ, মোৰ কাষতে পাপা বহিছে, এইপিনে মোৰ দাদা, বৌ, মা। তাতে খোৱাৰ আগে আগে ফুট আৰু দক্ষিণা দি সেৱা কৰে, প্ৰাৰ্থনা কৰে জ্যেষ্ঠকেইজনক। নতুন নিয়ম এটা দেখিলোঁ, বৰ ভাল লাগিলে। এইপিনেও আহিছে নিয়মটো কৰিবৰ কাৰণে। এই দুপৰীয়া ভোজনৰ আগত মানে এনেকৈ নিয়ম কৰে, সকলোকে সেৱা জনাই আৰু এটা ফুট দিয়ে পূজা কৰে। তেওঁলোকৰ কাৰণে মানে এইটো সময়ত আমিবোৰ ভগৱান, এনেকৈ নিয়ম এটা। এয়া মহাৰাজ চকীত বহি আছে। জয় গুৰু, জয় গুৰু। প্ৰসাদ এটা চব্জি। জয় গুৰু। চবে ধুনীয়াকৈ আনন্দ মনেৰে বিদালে। এতিয়া সকলো ৰাইজে ধুনীয়াকৈ খাব। সেইপিনে সেই ভোজন মন্ত্ৰ এটা গাই আছে, শুনিছেনে? এই ভোজন মন্ত্ৰ একদম খাব আৰু চবে খাই আহিলে। মানুহ বহুত আছে ইয়াত। তো
তো খাদ্য হৈ গ'ল। এতিয়া আমি খানা খাই অকণমান এইপিনে কিনো আছে চাওঁ বুলি আহিছোঁ। খাদ্য বৰ ধুনীয়া লাগিলে, বেলেগ নতুন এটা টেষ্ট পালোঁ, নতুন এটা সোৱাদ। ইয়াৰ বেক চাইডে ধুনীয়া পথাৰ আছে, এইপিনে ষ্ট'ৰ ৰুম কিবাকিবি আছে। এইপিনে পূৰা পথাৰ, ইয়াতে খেতি কৰে আশ্ৰমৰ মানুহে বেলেগ বেলেগ। ইয়াতে চাং এখনো আছে, আজি মই নবহোঁ আৰু। এভৰিডে গৰু দুজনীও দেখিছোঁ। জয় গুৰু। তো ভাত খাই আহি চবে ৰেষ্ট লৈছে ইয়াতে। দাদা আৰু পাপা এইপিনে যোৱা দেখিছোঁ, খেতি কিবা চাবগৈ নেকি, আমিও যাওঁ। এইপিনেও বহুত ডাঙৰ বাৰী আছে ইয়াত, বৰ ধুনীয়া ধুনীয়া খেতি কৰে ইয়াত। সেইয়া এইপিনে গৰুৰ গোহালি, সেইটো ধান বনোৱা মিল এটা আছে। সেইবোৰ মাছে কমনিয়াই আছে, দেখিছেনে? ইয়াত মাছ কাকো ধৰিবলৈ নিদিয়ে। এইপিনে সেই বাহিৰলৈ যাব পাৰি, বেক চাইড। অকণমান আপোনালোকক দেখুৱাই দিম। পিছপিনে আহিলে ডাইৰেক্ট ব্ৰহ্মপুত্ৰ, ধুনীয়া ভিউ। বন্ধুসকল, আপোনালোক আহোঁ বুলি ক'লে আহিব পাৰিব। এটা পিকনিক স্পটো হয়, এই আগৰ ব্লকত আছে, দেখুওৱা হৈছে। ককাই বহিছে? ঐ ডেকা ল'ৰা, এয়া মায়ে আৰু বৌয়ে কিবা চাবলৈ যায়। আমাৰ হৈ গ'ল ইয়াত। ভাল ন? আজি ভকত চিষ্টেমত এই মহাৰাজক লগ কৰিব আহিল যে। বাকী ভাল ন? ইয়াতো ত্ৰিশূলৰ পাত আছে, এইটো চাকি জ্বলাই থ'ব। পূজাৰ টাইম হৈ গ'ল, সেইটো কাৰণে আজি দেখাব নোৱাৰিম আৰু। যদি সন্ধিয়া পাৰোঁ এপাক আহিম, দেখাম। এতিয়া আমি মহাৰাজক সেৱা কৰি গৈ থাকিমগৈ ঘৰলৈ।
এতিয়া আমি ঘৰলৈ গৈ থাকিম আৰু ভিডিঅ'টো জয় গুৰু আমি গৈ থাকিম জয় গুৰু এয়া বিজয়দাৰ ৰুম ইয়াতে তেখেতৰ বহুত বেলেগ বেলেগ আছে ইয়াতে ঐতিহাসিক কপিলামুখ স্বামী নিগমানন্দ বৰ ধুনীয়া লাগিছে পৰিৱেশটো একদম ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা ওলাই আছে এয়া ককাইহঁতে ভাত খাই পেলাই অকণমান ৰেষ্ট লৈছে কিন্তু মন্দিৰৰ ভিতৰত বন্ধ হৈ আছে কৃষ্ণ এতিয়া পূজা নাই যে পূজা হৈ গ'ল সেইটো কাৰণে বন্ধ হৈ আছে মই ইয়াৰ পৰাই অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম মন্দিৰ বন্ধ আছে মই সুধিলোঁ ইয়াৰ ভিতৰত তলা মৰা আছে বন্ধ আছে পূজা হৈ গ'ল এয়া মেইন আসন ইয়াতে পূজা হয় তো বন্ধুসকল ভিতৰৰ বস্তু যিমান পাৰোঁ দেখুৱালোঁ আৰতি যদি পাৰোঁ দেখুৱাম তো এতিয়া আমি গৈ থাকিমগৈ আৰু এইটো ডাঙৰ ঘণ্টা এটা দেখিছোঁ ডাঙৰ ঘণ্টাটো তো বন্ধুসকল হৈ গ'ল সকলো কাম আমি সেৱা কৰিলোঁ ফুৰিলোঁ এতিয়া বৌয়ে মই আহি আছোঁ গাড়ীত আমাৰ বাকী ৰাইজ উঠিলে ৰৈ আছে আমালৈ তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আজিলৈ বাই বাই চাওঁ চাওঁ ওপৰলৈ চাওঁ পুলুলু 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 মামা ঘৰলৈ আহিলোঁ মামা ঘৰত এটা কুকুৰ আছে এইটো মৰম লগা কুকুৰ এটা ইমান ধুনীয়া চেক